নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল বিজ্ঞাপন নিউজলৈ মই গাফাৰ হোসেন আজি আপোনালোকলৈ লৈ আহিছো আজিৰ ভিডিঅ' ডাইৰেক্টৰেট জেনেৰেল CRPFৰ টেকনিকেল আৰু ট্ৰেডমেন্সৰ কনষ্টেবল পোষ্টৰ ওপৰত ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কওঁ যে আপুনি যদি মোৰ চেনেলত প্ৰথমবাৰলৈ চাই আছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে মোৰ সকলো ভিডিঅ' পোনপ্ৰথমে আপুনি পাব পাৰে ডাইৰেক্টৰেট জেনেৰেল CRPFে এটি নোটিফিকেশন জাৰি কৰি ৯,২১২টা টেকনিকেল আৰু ট্ৰেডমেন্সৰ পোষ্টৰ বিজ্ঞাপন জাৰি কৰিছে তাৰে অসমৰ ২৭৭টা পোষ্ট তাৰে ২৭৫টা পুৰুষৰ আৰু 2টা মহিলাৰ বাবে আছে নৰ্থ ইষ্টৰ বাকি ৰাজ্যসমূহত ২৬৯টা পোষ্ট আছে শিক্ষাগত অৰ্হতা এই পোষ্টত এপ্লাই কৰিবলৈ হলে 10 পাস বা মেট্ৰিকুলেশনৰ লগতে ড্ৰাইভাৰ হলে HMV লাইসেন্স থাকিব লাগিব মটৰ মেকানিক ভেহিকলৰ হলে 2 ইয়াৰ্স মটৰ মেকানিক ভেহিকলৰ ITI সাৰ্টিফিকেট থাকিব লাগিব সকলো ট্ৰেডছমেনৰ বাবে নিজৰ ট্ৰেডছৰ অৰ্হতা থাকিব লাগিব বয়স এই পোষ্টত এপ্লাই কৰিবলৈ হলে ড্ৰাইভাৰ কনষ্টেবলৰ বাবে 21ৰ পৰা 27ৰ ভিতৰ হ'ব লাগিব 2/8/96ৰ পৰা 1/8/2002ৰ মাজৰ হ'ব লাগিব আৰু বাকি কনষ্টেবল সকলৰ বাবে 18ৰ পৰা 23ৰ ভিতৰ হ'ব লাগিব 2/8/2000ৰ পৰা 1/8/2005ৰ মাজৰ হ'ব লাগিব বয়স ST SCৰ বাবে 5 বছৰ ৰেহাই থাকিব OBC MOBCৰ বাবে 3 বছৰ ৰেহাই থাকিব এক্স সাৰ্ভিসমেনৰ 3 বছৰ ৰেহাই থাকিব এই পোষ্টত এপ্লাই কৰা মাসুল হ'ব আনৰিজাৰ্ভ EWS OBCৰ বাবে 100 টকা আৰু ST SC ফিমেল এক্স সাৰ্ভিসমেনৰ বাবে কোনো মাসুল দিব নালাগে বন্ধুসকল এই এপ্লাই অনলাইন মোডত কৰিব লাগিব যাৰ লিংক ডেসক্ৰিপচনত দিয়া থাকিব অনলাইন এপ্লিকেশন 27 মাৰ্চ 2023ৰ পৰা আৰম্ভ হ'ব আৰু ইয়াৰ লাষ্ট ডেট হ'ব 25 এপ্ৰিল লৈকে চলিব এডমিট ৰিলিজ হ'ব 20ৰ পৰা 25 জুনলৈকে আৰু ইয়াৰ পৰীক্ষা সম্ভৱতঃ 1ৰ পৰা 13 জুলাই 2023 তাৰিখ মানে হ'ব এই পোষ্টত পাবলৈ হলে প্ৰথমে কম্পিউটাৰ বেস ৰিটেন এক্সাম দিব লাগিব যাৰ 4টা পাৰ্টত থাকিব 4টা বিষয়ৰ 25টাকে 100টা প্ৰশ্ন 100 নম্বৰৰ সময় থাকিব 2 ঘণ্টা বিষয়কেইটা হ'ল জেনাৰেল ইন্টেলিজেন্স এণ্ড ৰিজনিং বি জেনাৰেল নলেজ এণ্ড জেনাৰেল এৱাৰনেছ C ইলেমেণ্টাৰী মেথছ D ইংলিছ বেসিক ইংলিছ বা হিন্দী 4টা ভুলত 1 মাৰ্ককে কাটিব ৰিটেন এক্সাম ক্লিয়াৰ হ'লে আপোনাৰ নেক্সট লেভেল PST ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ফিজিক্যাল ইফিচিয়েন্সি টেষ্ট আৰু ট্ৰেড টেষ্ট হ'ব যিয়ে যি ধৰণৰ পোষ্টত এপ্লাই কৰে তেনে ধৰণৰ টেষ্ট হ'ব সকলো বিৱৰণৰ PDF মোৰ টেলিগ্ৰাম চেনেলত পাই যাব যাৰ ডেসক্ৰিপচনৰ লিংক দিয়া থাকিব আৰু টেলিগ্ৰাম চেনেলটোত জয়েন হৈ ল'ব আৰু আপোনালোকে সকলো PDF সমূহ পাই থাকিব ধন্যবাদ মোৰ ভিডিঅ'টি চোৱাৰ বাবে